নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এছআই জুনমণি ৰাভাৰ মৃত্যুৰ পিছতে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এবাৰ এছআই জুনমণি ৰাভাৰ মৃত্যু কেনেকৈ হৈছিল, কোনে প্ৰত্যক্ষ কৰিছিল আৰু মৃত্যুৰ ৰহস্যৰ আঁৰৰ কাৰণ কি আছিল তাৰ সবিশেষ লৈ আহিছো। জুনমণি ৰাভাৰ মৃত্যুৰ প্ৰতিদিনেই পোহৰলৈ আহিছে ন তথ্য। বুধবাৰে এজন যুৱকে কৈছিল যে তেওঁ প্ৰত্যক্ষ কৰিছে সমগ্ৰ ঘটনা। কিদৰে এছআই জুনমণি ৰাভাৰ মৃত্যু হৈছিল তেওঁ প্ৰত্যক্ষ কৰিছে। জুনমণিৰ ৰখাই থোৱা গাড়ীত খুন্দা মাৰিছিল এখন ট্ৰাকে আৰু তাৰ পিছতেই সন্ধান নাই প্ৰবন দাস নামৰ এজন যুৱকৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ফোন কল। দাবী অনুসৰি এই ফোন কল এগৰাকী আৰক্ষী কনিষ্টবলৰ। ঘটনাৰ উচিত তদন্ত বিচাৰিছে তেওঁ। ফোনত তেওঁ কৈছে যে জুনমণি মৰা আগত তাই নগদ 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিল, তাৰ পাছত অচি এছপিয়ে কি আলোচনা কৰিছিল, তাৰ আধা ঘণ্টামান পাছত অচি থানালৈ আহি ঘূৰি ফুৰিছিল। তাৰ পাছত নিতুল বৰাৰ লগত ওলাই গ'ল বৰঘাট। অচিয়ে প্ৰত্যেক থানাৰ গেট বন্ধ কৰিবৰ নিৰ্দেশ দিছিল। ড্ৰাইভাৰ ঘূৰি আহিলে তেতিয়া তাইক কোনোবাই মাৰি আছে। কোনে মাৰি আছিল নাজানো, ৰডেৰে মাৰি আছে। নগাঁও টাউনৰ ভিতৰতে 12টামান বজাত তাইক মাৰিছে। আমি তেতিয়া বিচাৰি ফুৰিছিলোঁ। অচিয়ে এছপিক ফোন কৰিছে। 12:15 তাইৰ ৰিজাৰ্ভ ক্লোজ অৰ্ডাৰ আহিছে। 2:15 মানত খবৰ আহিছে তাই স্পট ডেড হৈছে। তাৰ পিছতেই এছপিয়ে তালাচী চলাইছে। আচলতে মৰাৰ আগত নহয়, মৰাৰ পাছতহে জুনমণি ৰাভাৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে। যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন ৰখাৰ 10 মিনিট পাছত ট্ৰাকে খুন্দা মাৰিছে। তাইৰ জোতাযোৰ ভৰিত লাগি থাকিব লাগিছিল, কিন্তু গাড়ীৰ পিছফালে আছিল। 2টা মানুহ আছিল, চাগে দৰ্শনো কৰিছে। উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনাৰ সত্যাসত্য তদন্তৰ পাছতহে পোহৰলৈ আহিব। জুনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। তাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তদন্তৰ দায়িত্ব দিছিল CIDক।